ইভেন্টছ বিলাকৰ আৰু এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ হয় আৰু সৰস্বতী পূজা। সকলোৱে হয়তো সাজি-কাচি কলেজত যাব আৰু আমিও যাম বাৰু। ওলাব আছে আৰু গা পা ধুই আহিছোঁ, ওলাম আৰু। বহুত দিনৰ মূৰত আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিব নোৱাৰা 3টা কাৰণ। তাৰে প্ৰথম কাৰণটো হ'ল মোৰ এক্সাম আহিছিলে ছেছনেল এক্সামৰ কাৰণে মই ভিডিঅ' শ্বুট কৰিব পৰা নাছিলোঁ। আৰু দ্বিতীয় কাৰণটো হ'ল ঘৰত অলপ প্ৰব্লেম হৈছিলে। এতিয়া বাৰু সকলো ঠিক ঠাক হ'ল আৰু। তাৰপিছত তৃতীয় কাৰণটো হ'ল মোৰ অলপ গাটো ইমান ভাল নাছিলে, বেমাৰ হৈ আছিলে। তো সেইবাবে মই ভিডিঅ' শ্বুট কৰিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছোঁ আৰু আপোনালোকৰ লগত কথা পাতিবলৈ আহিছোঁ। এতিয়া পূজালৈ যাম, অলপ পিছত ওলাই ৰেডি হ'ম আৰু। এতিয়া কিবা এটা বনাই খাই লওঁ। এয়া জলপান বনাই আনিছোঁ আৰু কি জলপান এটা চিক্ৰেট হয়, পিছত আপোনালোকক জনাম বাৰু। ৰেচিপিটো মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু কাইলৈ ভাগিনজনীৰ অন্নপ্ৰসন্ন আছে, তালৈকো যাব লাগিব। ভিডিঅ' আপোনালোকক দেখাম বাৰু। আৰু এতিয়া ঘৰত কোনো নাই, মই আৰু আইতা আছোঁ। আইতা ঘৰত গৈছে, আহিব আৰু। তাকে ময়ো খাই বৈ লৈ কলেজ যাওঁ। তাৰপিছত আৰু আপোনালোকক দেখাই ৰাখিম কি কওঁ দিনটো। তেতিয়াহ'লে ঠিক আছে, মই খাই বৈ ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাম। ওলাই মেলি ৰেডি হ'লোঁ। এতিয়া লাইটবোৰ অফ কৰোঁ, কৰি পেলাই যাওঁ আৰু। এতিয়া দৰ্জাখন মাৰি থৈ যাওঁ তলাটো, আৰু এতিয়া গাড়ীখন ওলাওঁ আৰু যাওঁ। এতিয়া কলেজত গৈ লগ পাম আকৌ। আৰু চেলিমা, এজনী চান্নি হয় আৰু এজনী বৰ্ণালী। এতিয়া সেৱা কৰিব যাওঁ। মেম চাৰহঁতকো খাওঁ। কলেজ কেম্পাছ হয়। এফালে এইটো অফিচ ৰুম। এইটো পিনে APJ আব্দুল কালামৰ প্ৰতিমূৰ্তি হয়। হাই দিয়া আমাৰ লগৰ হয়, সুকন্যা আৰু এপিনে আছিলে সুহানা। ভাল লাগিছে দেই। আহিছোঁ আৰু
এয়া বৰ্ণালী মোবাইলত বিজি এইপিনে চানি মোবাইলত বিজি একদম খাই কৰি লওঁ তাৰপিছত আকৌ লগ পাম